আধাটো খাই লওঁ আগে পুৰা চাকা সোমাই গেছি ফফটো পাও দে তো নমস্কাৰ ৰাইজ আৰু এটা নতুন ব্লগৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ এফালে আছে মা নমস্কাৰ এটা দি দিয়া আৰু এই জাগাখিনিতো আপোনালোকে চিনি পায় ইয়াতেই ভিডিঅ' বনাই থাকোঁ আমি আৰু এফালে আছে চিকু কিবা এটা কৈ দিয়া সেইটো তই সেইকাৰণে চবতে কনচেপ্ট লাগে খালি আৰু এফালে বেকাৰ চলি দে কিবা এটা কৈ দি এতিয়াতো অসমত বহুত বেয়া পৰিস্থিতি সৃষ্টি হৈ আছে যোন ইউটিউবাৰে সহায় কৰি আছে তেওঁলোকক আমি সকলোৱে ছাপোৰ্ট কৰিব লাগে ধন্যবাদ দিব লাগে তাৰে ওপৰত ভিত্তি কৰি কেনে নতুন এটা মানে ভিডিঅ' বনাব যাই আছোঁ এই দেখাই দিচোন বেনাৰখন বানপানীৰ সাহায্য বিচাৰি এতিয়া পুৰা এই শ্বুটিঙৰ কাৰণে আৰম্ভ হৈ আছে তুমি তাৰে সৰি কিজালে ধৰিলা চাইডকে থলা থৈ কেনে কলা বোলে ইমান দুখে হতকে মোৰ ভগৱানে মাৰি নিয়ে তাৰপিছত উঠি আহিলে আহি কেনে ইমান মানে ভাবিলে কবা বোলে কাপোৰ ধুবা লাগিছিল চাফ তাফো নাই মা ডাইলগটো মনত আছে নে একবাৰ কৈ দেচোন ইমান দুখীয়া জন্ম লাভ কৰি ভগৱানে সোনকালে মাৰি নিলে ভাল আছিল এফালে এইটো চৌকা আমাৰ চৌকা আৰু এইগিলাখান আৰু নৰ্মেল গাঁৱলীয়া পৰিৱেশ আৰু চিকুক এটা ধন্যবাদ বিশেষকৈ এটা হেণ্ডশ্বেক মাৰোঁ বহুত মানুহ আহিল বহুত মানুহ গুচি গ'ল কিন্তু চিকু আমাৰ আৰম্ভণিৰ পৰাই আছে প্ৰথম ভিডিঅ'টোৰ পৰাই আজিক গেলি আছে ভাল লাগে চলিটো ধুনীয়া ক্লিপ মা কি কৰছ শ্বুটিং হ'ব যা বাজাৰৰ পৰা কিবা অলপ জ্বালা চালা লৈ আগে খাবার একো নাই পইচা কি পইচা ঐ ইমান কি কলি ইউটিউব কৰি মাহে লাহে পইচা পা এতিয়া পইচা বুলি মাক খুদবে গৈছে ফফটো পাও দে এতিয়া বাজাৰ যাবা ওলছো ঐ মা দা মোনা চোনা দিয়া মোনা চোনা নাংগে যা পইচা দেখোন বেছি নাই জ্বালা খানি লাগে কেঁচা জ্বালা অলপ লাগে আৰু কিবা অলপ পা যায় আৰু তাক মাতা মই বাইক চলবা নৰো এই গৰমত এই বাকী দাদাই গাড়ী ওলাবা গেছি মোক চাকৰ ৰাখছি নেকি মই গাড়ী চলাম দৰ্জা নুলি দিয়ক জান উলিলো যা এতিয়া যাওঁ বজাৰত গেলি বজাৰখন দেখি আছোঁ ৰ'ব অলপ চলপ বাকী ভিডিঅ' আপলোড দি আছোঁ এই ভিডিঅ' আপলোড হৈ আছে চিডিউল কৰি থৈ দিছোঁ 1 বজাত চাব আমাৰ ভিডিঅ' সদায় 12টা বা 1 বজাত আহে দুপৰীয়া বেলা এতিয়া বলক যাই থাকো আগে পৰিৱেশটো চাওক কিবা পাহাৰ কিবা কিন্তু পাহাৰ নহয় এই জংঘল বাকী আছে এইটো আমাৰ মন্দিৰ এইটো জুবিনদাৰ ফটো লগাই থৈ দিছে তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বানপানী সোনকালে খতম হয় আৰু মানুহগিলাই শান্তি পায় এতিয়াতো বহুত অশান্তিত আছে যাতে আহিবলৈ বজাৰ কিন্তু বজাৰ শেষে হৈছে নেকি অলপ চলপ হাই মা এটা এতিয়া ফেন পাইছোঁ মনটো ভাল লাগি যায় মাতলি বাজাৰত বহুতো বস্তু আছে কিন্তু আমি অকল মাছ বা মাংস ল'ম তাত বাহিৰে বেলেগ একো নলওঁ সেইকাৰণে মানুহগিলা আমাক চাই আৰু গালি পাৰে তাকেতো মাছটো মেইন আগতে স্কুলত আমি হাল্লা কৰিলে ছাৰহঁতে কৈছিল মাছৰ বজাৰ পাইছা নেকি এই আমি আহি পালোঁ মাছৰ বজাৰ কিন্তু আমি বিচৰা মাছটো নাই আমি ভাবিছিলোঁ এটা ডাঙৰ হ'লে হ'ব কিন্তু ইয়াৰ মাছটো চাওকচোন কিলো 200কে কৈছি কিন্তু মানে সৰু দুটা ল'বা দিছে সেৱত যাই কচ দুটামান পাইছোঁ এই ডাঙৰটো কিমান মান হ'ব ন দেচোন ওজন কৰিছ আধাটো খাই লওঁ আগে মই কৈছোঁ 1 কিলো হ'ব লোকেল ক্লচ ন অলপমানতো থৰা লাগবই দেচোন কা এইটো মানুহ তোমাৰ মাছ শেষ নেকি গাড়ীখন ধুনীয়া মাইলেজ পায় আজিকালিৰ দিনত এখন গাড়ী মেইন এই একো নহয় দে 150 কৰি দিওঁ দা 150 কৰি দিলে পাৰি দিয়া তুমি কি ল'লা বজাৰ কৰি মই এইগিলা আলু কৈছোঁ ঢেকীয়া মুড়ি এইগিলাখান লৈছ নেকি এই মাছৰ পিচ হৈ গ'ল 1 2 3 4 5 6 7 পিচ হৈ গ'ল কলাটো হোৱা নাই ন কি ল'বা এতিয়া ইয়াৰ পৰা তুমি আগলা চাহ খালা নাখাওঁ বাহ বাতি নাই ন
খাই কেনে কৈছোন কেনে আহিছে ময়ো বনাইছো আমাৰ ভিডিঅ' চোৱা না নাই চোৱা না নাই তোমাৰ জানা নাই দেখো এইগিলা মুড়ি আৰু এইগিলা সেই ডলা চালঙি তোলা তোলা তাকো দিয়া আছো দিয়া অ' কি হা আকলা আকলা চাহ খালা তুমিও ঠিকে আছে তোমাৰ জ্বালা নাই দেখো কিয় জ্বালা নাই জ্বালাৰ বহুত দাম অ' সেইকাৰণে আনা বাদ দিছ ঠিকে আছে দিয়া ঐ বেকাৰ গৰম কেনে দিছি গৰম তামাম দিছে ঠাণ্ডা এটা খুৱাব লাগিছিল ঠাণ্ডা বাহিৰত খাম এতিয়া ইয়াতে লৈ ল'লোঁ আমি মাছ বিলাহী তাৰে পিছত খুৰমা তাৰপিছত দুটা গোল্লা খালোঁ জ্বালা অলপমান ল'লোঁ বিলাহী ল'লোঁ এই আৰু এই এতিয়া এই মেইন কেছটো হৈছে এই ৰ'দত থোৱাৰ পিছত বাইকখন এটা কটি এতিয়া পুৰি যোৱা নব এখানে আছিল বাজাৰ কোনি কোনি চমুখৰ বজাৰক আহা কমেণ্ট এটা কৰি দিবাচোন কিন্তু চমুখৰ বজাৰৰ ৰাস্তাটো মানিব লাগিব এই চাকচোন এই গাড়ী ফাঁচি গেল খুচিল মানে গান এটা লগাই দিবি তি 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 টু 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 টা পুৰা চাকা সোমাই গেছি বেলেগ আমাৰ এইটো চাইডৰ মানে যোনটো লোকেশ্যন গ্ৰীণ 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 পুৰা সেউজীয়া চাকচোন পৰিৱেশটো মজা কিবা এটা বেলেগ এটা ভাবিব আহে চাওক আপোনালোকে পুৰা আকাশ জানো একদম মানে কিবা এটা ভাল লাগে আৰু পুৰা একদম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হাজাৰ পুৰা ঘূৰি ঘূৰি আহি আনাৰ দোকানত ঠাণ্ডা এটা খাবাই লাগিব দা চলি হেণ্ডচাম চলি ই এটা উলিয়াই ল'লা অৰেঞ্জ মই এটা বেলেগ খাওঁ ৰ ভৰালি ই ডাঙৰ ঠাণ্ডা খাব পাৰে নেকি আমিও খাব পাৰোঁ এই জখে দিয়ে কিমান ডাঙৰ ঠাণ্ডা খাওঁ ডাঙৰ খাইছি 2 লিটাৰৰ কেলে খাই পাইছোঁ এইটো 700 গ্ৰাম নেকি এইটো 700 হ'লে কি হ'ল 750 2 লিটাৰৰ কেলে খাই পাইছোঁ চব মই দিম নেকি পইচা মাছ মাংসৰ পইচাও মই দিলোঁ এবাকে ঠাণ্ডাৰ পইচা মই দিম ইয়াক দিলোঁ এতিয়া দিবা অঁ তাকেতো তো আহি পাই গ'লো ঘৰ এফালে মা আছে মা ধৰা বস্তুখিনি ধৰা ঠাণ্ডাৰ বটল মই খাব হাক দিছিলোঁ নে নাই আনবা হাক দিছিলোঁ নে নাই মই বেলেগ মানুহকো হাক দিলোঁ তন্ধকো হাক দিছিলোঁ আৰু এইটো আনছে যি এডাল কি তাৰমানে কি ক'বা যি গৰম গৰম টেঙাৰ পানী নাখায় কিয়া পইচা মোক দিবা দিছিলে তেৰিকা অকল গালি খাই থাকিব লাগে